নমস্কাৰ বন্ধু বান্ধৱীসকল অসমত হ'বলগীয়া কম্পাৰেটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ বাবে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 কোন চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল ইয়াৰ উত্তৰ 1960 চনত কুৱেশ্যন নম্বৰ 2 কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে ইয়াৰ উত্তৰ ত্ৰিপুৰা কুৱেশ্যন নম্বৰ 3 পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোনখন জিলাত আছে ইয়াৰ উত্তৰ ডিমা হাছাও কুৱেশ্যন নম্বৰ 4 আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ উত্তৰ কামৰূপ জিলাত কুৱেশ্যন নম্বৰ 5 টুকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰ 1911 চনত কুৱেশ্যন নম্বৰ 6 অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক ইয়াৰ উত্তৰ ডিব্ৰুগড় জিলাত কুৱেশ্যন নম্বৰ 7 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ইয়াৰ উত্তৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কুৱেশ্যন নম্বৰ 8 কাক ভাৰতৰ বন পুৰুষ বুলি কোৱা হয় ইয়াৰ উত্তৰ যাদৱ পায়েঙক কুৱেশ্যন নম্বৰ 9 অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ইয়াৰ উত্তৰ বট্ৰদেৱক কুৱেশ্যন নম্বৰ 10 প্ৰথম অসমীয়া চনেট কবি কোন ইয়াৰ উত্তৰ হেমচন্দ্ৰ গোস্বামী কুৱেশ্যন নম্বৰ 11 অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰ প্ৰহ্লাদ চৰিত কুৱেশ্যন নম্বৰ 12 অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ইয়াৰ উত্তৰ ৰজনীকান্ত বৰদলৈক কুৱেশ্যন নম্বৰ 13 প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল ইয়াৰ উত্তৰ উইলিয়াম ৰবিনছনে কুৱেশ্যন নম্বৰ 14 অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল ইয়াৰ উত্তৰ শৰৎচন্দ্ৰ গোস্বামী কুৱেশ্যন নম্বৰ 15 অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ইয়াৰ উত্তৰ চন্দ্ৰকান্ত অভিধান কুৱেশ্যন নম্বৰ 16 প্ৰথম অসমীয়া নাটকখনৰ নাম কি ইয়াৰ উত্তৰ সিংহযাত্ৰা কুৱেশ্যন নম্বৰ 17 অসমীয়া ব্যাকৰণ আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল ইয়াৰ উত্তৰ হেমচন্দ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 18 প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন ইয়াৰ উত্তৰ যতীন্দ্ৰনাথ দুৱৰা কুৱেশ্যন নম্বৰ 19 কোষ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ ৰবাৰ্ট হুক কুৱেশ্যন নম্বৰ 20 মানুহৰ হালধীয়া জ্বৰৰ বাহক কি ইয়াৰ উত্তৰ এডিছম কুৱেশ্যন নম্বৰ 21 বৈদ্যুতিক আধানৰ এছআই একক কি ইয়াৰ উত্তৰ এম্পিয়াৰ কুৱেশ্যন নম্বৰ 22 স্বাভাৱিক ৰক্ত সঞ্চালনৰ বাবে কোনটো ভিটামিন গুৰুত্বপূৰ্ণ ইয়াৰ উত্তৰ ভিটামিন কে যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব লগতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।